Hello everyone. আজি নৰসিংহৰ পাতেৰে মাছৰ জোল কেনেকৈ বনাব পাৰি বলকচোন চাও। তাৰ কাৰণে মই প্ৰথমতে ইয়া কি লৈছো, ইয়া মই নহৰু বটা লৈছো, আদা বটা লৈছো, পিয়াজ, মাছ, নৰসিংহৰ পাতখিনি মই এনেদৰে পেষ্ট বনাই লৈছো। এয়া দুটা আলু মই পিটিকি লৈছো। প্ৰথমতে পিয়াজখিনি এনেকৈ ভাজি লম। ইয়াতে এতিয়া নহৰু বটা আৰু আদা বটাখিনি দিম। নহৰু বটা আৰু আদা বটা দিয়া পিছত সেইখিনি ভালদৰে মিহলাই অলপ সময় ভাজিম। হৈ গ'ল এতিয়া ভজা। এতিয়া ইয়াতে মই দুটামান সৰিয়হ ঢালি দিম। এতিয়া অকণমান পানী দিছোঁ যাতে মছলাখিনি ভালদৰে মিক্স হৈ যায়। হালধি দিছোঁ, নিমখ দিছোঁ, এতিয়া এইখিনি ভালদৰে আকৌ মিহলাই দিছোঁ। এতিয়া ইয়াতে যিখিনি নৰসিংহৰ পাতৰ পেষ্ট বনাই থোৱা আছিলে সেইখিনি মই ঢালি দিছোঁ। ভালদৰে মিহলাই দিব। এতিয়া ইয়াতে পিটিকি লোৱা আলুখিনি ঢালি দিম। আলুখিনি ইয়াত ভালদৰে মিহলাই ল'ম মছলাখিনিৰ সৈতে। চাওকচোন ইমান ধুনীয়াকৈ মিহলি হৈ গৈছে। এতিয়া ইয়াতে পানী দিম। পানীখিনি ঢালাৰ সময়ত এটা বস্তু মন কৰিব লাগিব যাতে পানীখিনি খুব বেছিও নহয় আৰু খুব কমো নহয়, মিডিয়ামকৈ ৰাখিলে হ'ল। এয়া অকণমান পানী কম হৈ গৈছে, সেইকাৰণে মই ইয়াতে আৰু অলপ পানী ঢালি দিছোঁ। ইয়াতে 2 মিনিটমান সময় এনেদৰে লৰাই থাকি গেছটো অফ কৰি থৈ দিছোঁ। এতিয়া বেলেগ এখন কেৰাহীত মাছকেইটা ভাজি লওঁ। মাছখিনি যিখন কেৰাহীত ভজা হৈছে সেই কেৰাহীখনৰ পৰা মাছকেইটা উঠাব নালাগে, এনেকৈ ৰাখিলে হ'ল। এয়া মাছ ভজা হৈ গৈছে। এতিয়া যিখিনি অলৰেডি তৈয়াৰ কৰি থৈ দিয়া জোল আছিলে সেইখিনি মই ইয়াতে গোটেইখিনি ঢালি দিছোঁ। এতিয়া অকণমান লৰাই দিছোঁ। অকণমান নেমু ৰস চেপি দিছোঁ। এয়া 2 মিনিটমান পিছত এয়া চাওকচোন আমাৰ মাছৰ জোল ৰেডি। খাবলৈ খুবেই টেষ্টি। আপোনালোকেও ঘৰত চেষ্টা কৰি চাবচোন আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইমানেই। আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ, নতুন এটা ৰেচিপিৰ সৈতে। আজিলৈ বাই।